হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান মহৎ লোকৰ বাণী জানো আহা। ব'লা ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। জ্ঞানী লোকে কিবা ক্ষতি হ'লেও অদৃষ্টক ধীৰাই হাত সাৱটি বহি নাথাকে, বৰং আগতকৈ বিপুল উৎসাহ আৰু উদ্যমেৰে ক্ষতি পূৰণ কৰিবৰ চেষ্টা কৰে। এয়া শ্বেক্সপিয়াৰে কৈছে। এগছি বন্তিয়ে হাজাৰ গছি বন্তি জ্বলাব পাৰি, তথাপিও সেই বন্তি পোহৰ কমি নাযায়। ঠিক একেদৰে সুখ ভগাই ল'লেও সুখ কমি নাযায়, বৰং ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়। এয়া গৌতম বুদ্ধই কৈছে। মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে। এয়া ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কৈছে। নিজৰ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা ভণ্ডামী মাথোন। এয়া তৰুণৰাম ফুকনে কৈছে। সাক্ষৰতা আৱশ্যকীয়, কিন্তু কেৱল সাক্ষৰতাই নহয়। যদি মানুহৰ শিক্ষাৰ লগত জ্ঞানৰ সম্বন্ধ নাথাকে, তেনে শিক্ষা অভিশাপ স্বৰূপহে হয়। এয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে। এটা যুগৰ পৰা আন এটা যুগলৈ, এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ পৰস্পৰ কঢ়িয়াই নিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰখন হ'ল বিদ্যালয়সমূহ, আৰু ইয়াৰ বাহক হ'ল শিক্ষকসকল। এয়া আইনষ্টাইনে কৈছে। সৎ সংগ সদায় পৰিত্যাগ কৰিবা, সৎ চৰিত্ৰৱান লোকৰ লগত থাকিবা, সংসাৰ অস্থায়িত্বৰ মনত ৰাখিবা, সদায় পুণ্য কাম কৰিবা। এয়া সৈয়দ আব্দুল মালিকে কৈছে। জাবৰ সাৰিলে যিদৰে ঠাই পৰিষ্কাৰ হয়, তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়। এয়া হেম বৰুৱাই কৈছে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।